আৰু এই মুহূৰ্তলৈ আন এক ডাঙৰ খবৰ যে গৌৰীপুৰত এজন যুৱকৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হয়। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কালিবাৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধাতেত যুৱকজনৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি গৌৰীপুৰত চাঞ্চল্য। ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰে। মৃত যুৱকজন পশ্চিমবংগৰ শীতলকুছিৰ গাড়ী চালক মিথুন বৰ্মন ওৰফে বাবুল বুলি জনা যায়। যোৱাকালি সংগীত ৰেকৰ্ড কৰিবলৈ 7জনীয়া দল এটা পশ্চিমবংগৰ পৰা আহিছিল গৌৰীপুৰ ৰাজবংশী ইণ্ডিয়া ষ্টৰীলৈ। নিশা যুৱকজন মদ্যপান কৰাৰ সন্দেহ কৰিছে একাংশ ৰাইজে। উল্লেখযোগ্য যে প্ৰাতঃ ভ্ৰমণত যোৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক সোধা পোছাৰ বাবে 4জনকৈ লোকক থানালৈ নিয়ে। আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ৰহস্য ওলাই পৰিব। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, নিউজ আৰ। ঘটনাটো যোৱাকালি তাৰমানে সিহঁতে বেংগল শীতলকুছিৰ পৰা মোৰ ইয়াতে ৰেকৰ্ডিং কৰিব আহিছে ভাৱৰীয়া গানত। ৰাতি 8টামান বজাত আহি পালে সিহঁতে 7জন এখন বলেৰ' পিক আপ লৈ। তাৰপিছত সিহঁতে ড্ৰাইভাৰজন যিজনে ঢুকালে তাৰমানে সেই গাড়ীতে আছিলে, খাই বৈ আছিলে সেইটো, আৰু বাকী আমি ৰেকৰ্ডিং কৰি আছিলোঁ। সি 1টামান বজাত মোৰ ওপৰত আহিলে, অলপ ধলম পলমকৈ আহিলে। আহি পেলাই কৈ আছে মোৰ তাতে মোক কামুৰি আছে, মই ক'ত শুনো। মই ক'লোঁ তই এটা চফাতে শুই দে, তলত যাব নালাগে, চফাতে শুই দে। মই ফেনখন লগাই দিলোঁ। 1টামান বজাত শুই দিলে তাতে, আমি ভিতৰত ৰেকৰ্ডিং কৰি আছোঁ। 2টামান বজাত আমাৰ ৰেকৰ্ডিং শেষ হৈ গ'ল। তাৰপিছত 2জনমান মোৰ ভিতৰত এটা ৰুম আছে তাতে শুই দিলে, আৰু মোৰ লগত আৰু এজন লৈ পেলাই মই ষ্টুডিঅ'টো শুই দিলোঁ। ৰাতিপুৱা মোৰ মিছেছে আহি কৈ আছে কোনোবা এজন ঢুকাই আছে, মানে পৰি আছে, ডেড বডি আছে। মই ক'লোঁ ঘপকৈ উঠি গ'লোঁ। উঠাৰ পিছত মই ৰেলিঙৰ পৰা চাওঁ যে হাৰে এই ল'ৰাজন, চবৰ ফালে চাওঁ যে নাই কি। লগে লগে মই কি কৰিলোঁ, মই লগে লগে থানাত দৌৰি গ'লোঁ। গৈ পেলাই মই খবৰ দি পেলাই এইখিনিলৈকে আহিছোঁ। কেইজন আহিছে টোটেল আহিছে 7জন। 7জনৰ পিছত 3জন সিহঁতে 8টা বজাত আহি পাইছে। তাৰপিছত 3জন, এজন মাইকী আছিলে লতিকা অধিকাৰী, আৰু এজন আছিলে তুফানগঞ্জৰ, আৰু এজন লতিকাৰ ভাইটি নেকি কোনোবা এজন আহিছিলে। সিহঁতৰ গাড়ী মই ঠিক কৰাই দিলোঁ। এই আচৰিকান্দি চৰাপ আছে যে, চৰাপে লৈ গ'ল সিহঁতক। 7জনৰ 3জন আকৌ উভতি গৈছে। কেইটা বজাত গ'ল তেওঁলোকে? এই 11টামান বজাত গৈছে। তেওঁলোকৰ মাজত কিবা তৰ্কাৰ? নাই, একো নাই। আপুনি কৈছে যে উলং ভলংকৈ বেয়াকৈ বেয়া অৱস্থা কিবা মদ্যপান কৰা আছে, তেনেকুৱা অৱস্থাত আছিলে। ক'ত শুবলৈ দিছিল? ক'ত চফাতে তাতে হেৰি ড্ৰয়িং ৰুমত। চেয়াৰ এই মাইকীজনী বহিছিলে তাতে, তাৰমানে এই যোনে আহিছিলে ছিংগাৰজন, এই এনেই বহিছিলে তাতে। কি নাম ছিংগাৰজনৰ? লতিকা অধিকাৰী। আৰু এজন আহিছে ৰামকুমাৰ বৰ্মন, তেওঁলোকৰ ড্ৰাইভাৰ নেকি? ড্ৰাইভাৰ। আপোনাৰ নাম কি? সত্যজিৎ চৰকাৰ। আপুনি কি হয়? মই মিউজিক এৰেঞ্জাৰ, মই ষ্টুডিঅ'ৰ চৰকাৰ। তেওঁলোকৰ মাজত কিবা কাজিয়া আছে? নাই। গৌৰীপুৰ টাউনত এটা ডেড বডি পৰি থকা বুলি গম পোৱা গ'ল 2 নম্বৰ ৱাৰ্ডত। পুলিচে আমাক সেইটো ৰিপৰ্ট কৰিছে আৰ্লি মৰ্ণিঙতে, আৰু ইনকুৱেষ্টৰ কাৰণে আমি ইয়াতে আহিছোঁ। ফ্লেটৰ ওপৰৰ পৰা পৰা হ'ল বুলি ইয়াতে তেখেতলোকে আমাক জনাইছে। ইতিমধ্যে ইনকুৱেষ্ট সম্পন্ন কৰা হৈছে, আৰু এতিয়া ডেড বডি চিভিল হস্পিটেললৈ পঠাই দিয়া হ'ব। তাৰপিছত যিখিনি ফৰ্মেলিটিজ আছে আৰু পুলিচৰ এনকুৱাৰী যিখিনি আছে সেইখিনি তেওঁলোকে কোৱা মতে কিবা ৰেকৰ্ডিং কৰিবৰ কাৰণে আহিছিল। ষ্টুডিঅ' আছে ইয়াত। কি ক'লে? যেতিয়া ফ্লেটৰ ওপৰৰ পৰা পৰি গৈছে কোনোবা দেখিছে? সেইখিনি কথা এতিয়ালৈ গম পোৱা হোৱা নাই। পুলিচে এইখিনি এনকুৱাৰী কৰিব।